ফ্লাইওভার লাগিবই আমার ফ্লাইওভার লাগিবই ধৰ্ণা NTPC এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ সন্মুখত আমি ধৰ্ণা ৰাখিছোঁ। ইয়াৰ অৰ্থটোই হ'ল বহুদিনীয়া NTPCৰ ওচৰত আমাৰ দাবী আছিল। এই দাবীবিলাক আজিলৈকে পূৰণ হোৱা নাই। কিছু পূৰণ হ'ল, কিছু দাবী মানি লোৱা হ'ল, কিছু কাম হ'ল আৰু বহুতো কাম বাকী আছে। এই বাকী থকা কামবিলাকক যাতে NTPCয়ে টেক আপ কৰে তাৰ কাৰণে আমি ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। ইয়াৰ প্ৰথমতেই আছে আমাৰ কয়লাটো NTPC কমপ্লিট হোৱাৰ পিছত অপাৰেশ্যন হোৱাৰ লগে লগে ইয়াত কয়লাৰ গাড়ীটো আহি যায়। ইয়াত ডেইলি 3 ৰেক গাড়ীৰ কয়লা কনজিউম হয়। এইটো কয়লাটো যেতিয়া বাহিৰৰ পৰা NTPCত সোমায় তেতিয়া আমাৰ চালাকাটি উত্তৰ আৰু দক্ষিণ যিটো কানেক্টিং যিটো ৰ'ড, এই ৰ'ডতে এটা গেট, যিটো গেট আমি এখন কয়লা গাড়ী অহাৰ লগে লগে মানে 20 মিনিট 30 মিনিট 20 মিনিটৰ কমত কোনোদিনো মানে কিবা নহয়, ট্ৰাফিক জাম নহয়। এনেকুৱা ট্ৰাফিক জাম হয় যাৰ ফলত আমাৰ ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালীয়ে স্কুলত যোৱাত লেট হয়। কেতিয়াবা পৰীক্ষাত যোৱাত মানে এনেকুৱাও মানে উদাহৰণ আছে, এই ৰেল গেটৰ কাৰণে তেওঁ পৰীক্ষাত লেটকৈ মানে হৈছে, তাৰপিছত সি পৰীক্ষা দিবও পৰা নাই। আৰু এনেকুৱা হয় বেমাৰ আজাৰ যেতিয়া মানে চিৰিয়াছ চিকিৎসা হয়, চিকিৎসাৰ কাৰণে কোকৰাঝাৰত যাব লগা হয়, তেতিয়াহ'লে এই ৰাস্তাটোৱেই যাব লাগে, এই ৰাস্তাটো ক্ৰছ কৰিব লাগে। তেতিয়া কি হয়, এই ৰাস্তাত কয়লাৰ গাড়ীটো মানে ট্ৰাফিকত পাই যায়। এই এনেকুৱা অৱস্থাত আমাৰ বহু ৰাইজে কষ্ট কৰি আছে। তাৰপিছত প্লাণ্টটো চলোৱাৰ লগে লগে এই প্লাণ্টত কয়লা জ্বলাৰ লগে লগে কয়লাত যিটো ছালফাৰ থাকে, এই ছালফাৰটো মানে আইচলেট নোহোৱাৰ কাৰণে তেওঁলোকে মানে লাইমষ্টোন মিহলাই পেলাই এই ছালফাৰটো মানে বাছনি স্ক্ৰিনিং কৰিব লাগিছিল। নকৰাকৈ তেওঁলোকে ছালফাৰযুক্ত কয়লাকেই জ্বলোৱাৰ পিছত এই ছালফাৰে মানে কি হয়, মানে জ্বলাৰ পিছত মানে যিটো চিমনিৰ লগত মানে বাহিৰত ওলাই যায়, বায়ুমণ্ডলক প্ৰদূষণ কৰে, যাৰ ফলত চালাকাটি অঞ্চলত এতিয়া বৰ্তমানে ৰাইজে বহুত বেমাৰ আজাৰৰ ভুগিব লগা হৈছে। বেমাৰৰ হাৰ আৰু বাঢ়ি আছে আৰু এতিয়া আমি খোৱাৰ পানী খাব নোৱাৰা হৈছোঁ। এতিয়া আপুনি যদি ৰাতিপুৱা এই খোৱাত আপুনি দেখে তাত কয়লাৰ যিটো মানে এই ফ্লাই এছবিলাকে উৰি পেলাই এই মানে খোৱাত মানে পূৰা ফাঁচি থাকে। এই পানীটো আমি খাব নোৱাৰা হৈছোঁ, প্ৰদূষণ হৈ গৈছে। এনেকুৱা অৱস্থা, আপোনাৰ দৰ্জা খিৰিকী খুলিব নোৱাৰে। ঘৰৰ দৰ্জা খিৰিকীৰ মানে খুলিলেই আপুনি চাব তাত একদম মানে আপুনি মানে মুচিলেই আপোনাৰ হাতত চব ছালফাৰ আহি যায়। এই এনেকুৱা প্ৰদূষণত আমি জীৱন যাপন কেনেকৈ কৰিম? ইয়াৰ কাৰণে NTPCৰ এটা বা থাৰ্মেল প্ৰজেক্টত এটা মানে কিবা আছে, এইটো চলোৱাৰ লগে লগে FGD প্লাণ্ট মানে যিটো গেছ, এই গেছটো কণ্ট্ৰল কৰিবৰ কাৰণে এটা প্লাণ্ট বহুৱাব লাগে। এই প্লাণ্টটো আজিলৈ তেওঁলোকে কমপ্লিট কৰিব পৰা নাই। তেওঁলোকে আজিলৈকে এই প্লাণ্টটো কমপ্লিট কৰি এই যিটো এই ছালফাৰ স্ক্ৰিনিঙৰ কাম আজিলৈকে তেওঁলোকে কাম কৰা নাই। এইটোৱে আমি বাৰে বাৰে দাবী কৰি আহিছোঁ, আপোনালোকে সোনকালে কমপ্লিট কৰক FGD প্লাণ্ট। ইয়াৰ পিছত আমাৰ কয়লাৰ দ্বাৰা যিটো প্ৰদূষণ হয়, ইয়াৰ ছালফাৰ মুক্ত যিটো হয়, এইটো আপোনালোকে কিবা কৰক, ৰাইজক উদ্ধাৰ কৰক। আজিলৈকে তেওঁলোকে মুখেই নুখুলে। তাৰপিছত আপোনালোকে জানে লেবাৰৰ সময়মতে আমি মিনিমাম ৱেজ যাতে প্ৰত্যেকটা লেবাৰে পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমি যুঁজি আছোঁ। ইয়াৰ পিছত আপোনাৰ কিছু মানে কণ্ট্ৰাক্ট এজেঞ্চি আছে যিসকলে আজিলৈকে PF কণ্ট্ৰিবিউশ্যনটো ইমপ্লিমেণ্ট কৰা নাই। উইদাউট PF আজিৰ দিনতো NTPCত কাম কৰা এতিয়া এনেকুৱা ছাইট আছে। সেইটো আমি কৈছোঁ যে প্ৰত্যেকটা ৱৰ্কিং গ্ৰুপ মানে ৱৰ্কাৰে যাতে মানে PF কণ্ট্ৰিবিউশ্যনটো পাব পাৰে, সেইটোৰ কাৰণে ৰাখিব লাগে। ইয়াৰ পিছত আমাৰ
যিটো ESI যিটো মানে কোকৰাঝাৰ জিলাত মানে যিসকল ৰেজিষ্টাৰ্ড অৰ্গেনাইজ ৱাৰ্কাৰসকল আছে ৰেজিষ্টাৰ আছে তেখেতসকলে ফ্ৰী অফ ট্ৰিটমেণ্ট এটা পাৱাৰ এটা চৰকাৰৰ ব্যৱস্থা আছে ভাৰত চৰকাৰৰ এটা ফ্লেগশ্বিপ এটা আঁচনি আছে এই আঁচনিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টে কভাৰ কৰিলে কিন্তু আজিলৈকে ইয়াত কাম কৰা লেবাৰবিলাকে মানে এই যিটো ESI মানে কিবা হয় ৰেজিষ্ট্ৰেশ্যন মানে ক'ত এণ্ট্ৰি হ'ব লাগে সম্পূৰ্ণ কৰা নাই আৰু এই মানে কভাৰটো ফেমিলিও পাব পাৰে আজিলৈকে ফেমিলিসকলক ইয়াত ইনক্লুড কৰা নাই অকল যিয়ে মানে কাম কৰে তাৰে কভাৰেজটো হয় কিন্তু ইয়াৰ ফেমিলিও যে আদৰণীয় যিটো আঁচনি এই ESI এই আদৰণীয় যিটো ESI এই ESIটো তেওঁলোকে ভালকৈ ইমপ্লিমেণ্ট কৰা নাই ৰাইজৰ বহুত ক্ষতি হৈ আছে ৰাইজক বহুত ক্ষতি কৰি আছে আৰু আপোনালোকে জানে ট্ৰাইবেল কি বুলি কয় ড্ৰাইভাৰসকলে ইয়াত নাই কমেও 100জনৰ ওপৰত ড্ৰাইভাৰ আছে ড্ৰাইভাৰসকলে কি পাব লাগে স্কিল কেটেগৰীৰ মানে OS-টো পাব লাগে ফেচিলিটিটো পাব লাগে কিন্তু আজিৰ দিনত ইয়াৰ যিটো কিবা হয় ড্ৰাইভাৰ হয় এই ড্ৰাইভাৰবিলাকে আজিৰ দিনত আনস্কিলে পাব পাৰিছে স্কিল আজিলৈকে পাব পৰা নাই ইয়াৰ কাৰণে লেবাৰ কমিশ্যনাৰৰ লগত আমাৰ এটা এগ্ৰিমেণ্ট হৈছিল এই এগ্ৰিমেণ্ট আজি 4 মাহ 5 মাহ উকলি গ'ল আজিলৈকেও NTPC অথৰিটিয়ে ইয়াত এজন ড্ৰাইভাৰকো স্কিল কেটেগৰীত আজিলৈকে তেওঁলোকে দিয়া নাই যথেষ্ট আছে আমি বাৰে বাৰে কৈ আছোঁ ইয়াত আনস্কিল ছেমি স্কিলো যদি আমাৰ ইয়াত আছে প্ৰথমে লোকেল মানে লেবাৰবিলাকক প্ৰায়ৰিটি দিব লাগে যদি নাই তেতিয়াহ'লে আপোনালোকে অল ইণ্ডিয়া ক'ৰ পৰা লৈ আহে আমাৰ ক'ব লগা নাই কাৰণ আমাৰ প্লানটো চলাবলৈ ইয়াত যদি হিউমেন ৰিচোৰ্চ নাই লেবাৰ ৰিচোৰ্চটো আমাৰ যদি কম হয় তেতিয়াহ'লে আমি এইটো এৰি দিছোঁ যে আপোনালোকে ক'ৰ পৰা লৈ আহে লৈ আহক কিন্তু ইয়াৰ লেবাৰ 4 গ্ৰেড চাকৰি কৰিবৰ কাৰণে ইয়াত যদি বাহিৰৰ পৰা লৈ আহে সেইটো আমি কেনেকৈ মানি ল'ম ইয়াতো আমি গম পাইছোঁ ইতিমধ্যে 2জন মানে ডি কেটাগৰীৰ ৰেগুলাৰ এমপ্লয়ি আহিছে বুলি আমি গম পাওঁ আৰু সেইটোও বেলেগ অফিচত নহয় HR অফিচতে কাম কৰি আছে আৰু আমাৰ CGM অফিচতে এই ল'ৰা দুটা কাম কৰি আছে 4 গ্ৰেড মানে ডি কেটাগৰীৰ বাহিৰৰ পৰা ইয়াত কেনেকৈ কাম কৰে ইয়াত আমি মাটি এৰিলোঁ প্ৰদূষণ খালোঁ বেমাৰৰ সহ্য কৰিলোঁ তেওঁলোকৰ শোষণ আমি সহ্য কৰিলোঁ পোৱা সময়ত আমাৰ নাই এইটো আমি কেনেকৈ সহ্য কৰিব পাৰে ইয়াৰ কাৰণে আমি কোনোদিনো সহ্য নকৰিম আমাৰ পাব লগা প্ৰাপ্যখিনি আমি গণতান্ত্ৰিকভাৱে গভৰ্ণমেণ্টৰ আইনৰ সহায় লৈ পেলাই চৰকাৰৰ সহায় লৈ পেলাই আমি ইয়াত আদায় কৰিমেই তেওঁলোকে বনোৱাৰ কথা আছিল তেওঁলোকে বেয়া কৰিলে তেওঁলোকৰ মানে ফ্লাই এছ বিক্ৰী কৰা গাড়ীবিলাক মানে ডাঙৰ গাড়ীবিলাক ৰাস্তাখন বেয়া কৰিলে আমাৰ ৰাইজে আন্দোলন কৰিছিল আন্দোলন কৰাৰ পিছত NTPC নিজেই কমিটমেণ্ট দিছিল আমি জানুৱাৰী মাহত মানে কাম ষ্টাৰ্ট কৰিম জানুৱাৰী গ'ল ফেব্ৰুৱাৰী গ'ল মাৰ্চ গ'ল এপ্ৰিল গ'ল মে আজিলৈকে কাম ষ্টাৰ্ট কৰাৰ কোনো পদক্ষেপ লোৱা নাই ইয়াত এটা আৰু ৰাস্তা আছে যিটো ভাল ৰাস্তা আছিল দগৰপাৰাৰ পৰা থানা ৰোডলৈকে 2 কিলোমিটাৰ 800 মিটাৰ 3.5 কিলোমিটাৰ যিটো ধুনীয়া ৰাস্তা একদম ভাল ৰাস্তা এই ভাল ৰাস্তাকৈ তেওঁলোকে ভাঙাই ফুঙাই তেওঁলোকে FGD কি বুলি কয় জিঅ' পলিমাৰ কিবা ফ্লাই এছৰ টেকন'লজিত বোলে কাম কৰিছিল মানে ইকো ফ্ৰেণ্ডলি ক'ত ৰাস্তা বনালে আজিলৈকে 6 মাহত তেওঁলোকে আধা কিলোমিটাৰ ৰাস্তাও বনোৱা নাই এনেই এৰি থৈ দিছে ৰাস্তাৰ আধা ভাগ তেওঁলোকে কাম কৰিছে আধা ভাগ এৰি দিছে তাতো কি কৰিছে জানে 16 mm ৰোড 1 মিটাৰ যিটো ৰাস্তা দি মানুহ অহা যোৱা কৰে গাড়ী বাইক চলে এই ৰাস্তা দি 16 mm ৰোড 1 মিটাৰ বাইৰ কৰি থৈছে যিকোনো মুহূৰ্তত তাত এক্সিডেণ্ট হৈ থাকে যিকোনো মুহূৰ্তত এই জায়গাত মানে গাড়ী ঘোড়া এক্সিডেণ্ট হৈ আছে
যিকোনো সময়তেই গাড়ী চাকাত মানে ৰথটো সোমাই পেলাই ফাংচাৰ কৰি দিয়ে ইয়াত যিকোনো মুহূৰ্ততে মানুহ ইয়াত মৃত্যু হ'ব এনেকুৱা ৰাইজৰ সম্পত্তি এনেকুৱা তেওঁলোকে কেনেকৈ কৰিলে এইটো কেতিয়াবাই বন্ধ হৈ আছে এইটো আকৌ ৰিষ্টাৰ্ট হ'ব আজিলৈকে কৰিব পৰা নাই প্ৰতিশ্ৰুতি দিয়ে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে প্ৰতিশ্ৰুতি নাৰাখিলে ৰাইজেতো নিজৰ প্ৰাপ্য অধিকাৰ তাৰ কাৰণে গণতান্ত্ৰিক দেশ যেতিয়া গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গণতন্ত্ৰৰ নীতি নিয়মত চলিব লাগিব আৰু আমি গণতন্ত্ৰৰ নীতি নিয়মত চলি আছোঁ ধন্যবাদ আজি আমাৰ ধৰ্ণাৰ উদ্দেশ্য হ'ল আমি ৩ তাৰিখত এটা মেমৰেণ্ডাম দিছিলোঁ আৰু সেই মেমৰেণ্ডামৰ এগেইনষ্টত মানে 11 তাৰিখে আমি এটা ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ আৰু সেই ধৰ্ণা কাৰ্যসূচীত ধৰ্ণা কৰাৰ পিছত মানে আমাৰ যিটো AGM HR শশী শেখৰ ছাৰে আহি কিনে আমাক এটা প্ৰতিশ্ৰুতি দিছিলে যে উইদিন 7 ডেজ 7 দিনৰ ভিতৰত ইহঁতে মানে আমাৰ যিটো নেকি এগ্ৰিমেণ্ট যিটো 31/10/2022 এটা এগ্ৰিমেণ্ট হৈছিলে সেই এগ্ৰিমেণ্ট ৰিভিউ মিটিং এটা কৰিব বুলি কৈছিলে আৰু বাকী যিবিলাক সমস্যা আছিলে সেই সমস্যাৰ বিষয়ে ইহঁতে আলোচনা কৰিম বুলি ইহঁতে মানে প্ৰতিশ্ৰুতি দিছিলে কিন্তু এক সপ্তাহ উকলি যোৱাৰ পিছতে ইহঁতে কোনো ধৰণৰ কোনো মানে পদক্ষেপ নলোৱাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচীখন ল'বলৈ বাধ্য হৈছোঁ নেক্সট ষ্টেপ মানে ধৰক আমাৰতো এতিয়া বহুত সমস্যা আছে যেনেকৈ ধৰক PFৰ সমস্যা ESIৰ সমস্যা যিবিলাক ESI লেবাৰৰ পৰা কণ্ট্ৰিবিউশ্যন কৰি আছে লেবাৰে কিন্তু এমপ্লয়াৰ যিটো কণ্ট্ৰিবিউশ্যন হ'ব লাগে কণ্ট্ৰিবিউশ্যনখিনি ইহঁতে কৰিব পৰা নাই মানে দিয়া নাই আৰু তাৰ কাৰণে কি হৈছে বহুতো আমাৰ ইয়াত এক্সিডেণ্ট হৈ আছে মেডিকেল কিবা কৰিব লগা আছে এইবিলাক ESI ক্লেইম ইহঁতে পোৱা নাই আৰু তাৰ কাৰণে আমি বহুতো কথা পাতিছোঁ ইহঁতে কৰিম বুলি কথা পাতে কিন্তু ইহঁতে কাম নকৰে মুখেদি কয় কৰিম বুলি কিন্তু আচলতে ইহঁতে কামখিনি নকৰে আৰু যাৰ কাৰণে আমি এইখিনি কৰিবৰ কাৰণে বাধ্য হৈছোঁ আৰু পৰৱৰ্তী সময়ত যদি ইহঁতে আমাৰ যিবিলাক দাবীসমূহ আছে এই দাবীসমূহ যদি ইহঁতে ফুলফিল নকৰে তেনেহ'লে পৰৱৰ্তী সময়ত আকৌ আমি গণতান্ত্ৰিকভাৱে যিটো আন্দোলন সেই আন্দোলনখিনি কৰি যাম এইখিনি আমি পদক্ষেপ ল'ম বুলি ভাবিছোঁ ফ্লাইঅভাৰটোতো বিশেষকৈ ফ্লাইঅভাৰটোতো এইটো সকলোৰে সমস্যা কাৰণ কি ফ্লাইঅভাৰ যিটো আমাৰ অহা যোৱাৰ কাৰণে যিটো উত্তৰ আৰু দক্ষিণে অহা যোৱাৰ কাৰণে কমিউনিকেশ্যনত বহুত অসুবিধা হৈ আছে কাৰণ ইহঁতে বহুতো ৰাতিপুৱা ভাগত স্কুলত যাবলৈ হ'লে কি হয় বহুতে কোকৰাঝাৰ গাৰ্লছত পঢ়ে বা কোকৰাঝাৰ কলেজত পঢ়ে সিহঁতে টাইমলি গেটত আহি যায় সৰু ল'ৰা ছোৱালীবিলাকক বাছত উঠাই দিব লাগে সেই টাইমলি গেটখন যেতিয়া বন্ধ হয় নহয় তেতিয়া মানে কি কৰে সেই বাছখন ফেল কৰি যায় তেনেকুৱা ধৰণৰ বহুত অসুবিধা হৈছে আৰু ধৰক আপোনাৰ যিবিলাক নেকি মোৰ নিজৰে ছোৱালী মই কেতিয়াবা মানে কিবা কৰিব যাওঁ থ'ব যাওঁ কেতিয়াবা ডিউটি আহিব লাগে এতিয়া গেটখন বন্ধ মই ছোৱালীটোক মানে বাছটো ফেল কৰিলে মই কোকৰাঝাৰত যাই দি আহিব লাগে তেনেকুৱা ধৰণৰ সমস্যা হৈ আছে আৰু ধৰক আমাৰ ইয়াত ৰাতিপুৱা 9টা বজাত আমি ক্লিমছ কৰিব লাগে মানে ৰাতিপুৱাতে ক্লিমছ কৰিব লাগে এতিয়া কেতিয়াবা আমি কি কৰোঁ 8:30 বজাত ওলালেও আমি 9:10তো আমি ইয়াত ক্লিমছ 9:10ৰ পিছতে ক্লিমছ কৰিব লগা হয় এইবিলাক অসুবিধা আমি বহুত কৰিছোঁ আৰু অহা যোৱা কমিউনিকেশ্যনত অসুবিধা আৰু ধৰক এতিয়া থানাটো ইপিনে আছে যদি এতিয়া কিবা এটা ঘটনা ঘটি যায় আমাৰ উত্তৰত তেনেহ'লে ৰেল গেটটো যদি বন্ধ হয় তেনেহ'লে কিবা এটা ঘটনাটো ঘটি যাব এইটো কাৰণে আমাৰ ফ্লাইঅভাৰটো বহুত জৰুৰী হৈ আছে আৰু অলপ আগতে আমাৰ উপসভাপতি মহোদয়ে কৈ গৈছে যে এতিয়া ধৰক কিবা এটা ঘটনাই হৈ গ'ল ফায়াৰ ব্ৰিগেডৰ দৰকাৰ হৈছে ফায়াৰ ব্ৰিগেড ইপিনে আছে এতিয়া ফায়াৰ ব্ৰিগেডখন যাবলৈ হ'লে যদি গেটখন বন্ধ কাৰণে আমি ফ্লাইঅভাৰটো মানে ইম্পৰ্টেঞ্চ দিছোঁ আৰু আমাক ফ্লাইঅভাৰটো লাগিব আৰু কি এইখিনি কাৰণে আমি আৰু যদি পৰৱৰ্তীকালত যদি আন্দোলন কৰিব লাগে তাৰ কাৰণে আমি আন্দোলন কৰিবলৈ সাজু আছোঁ